নমস্কাৰ। ৰাতিপুৱাই শুই উঠি এটা বৰ কৰুণ দৃশ্য দেখা পালোঁ, বৰ মনটো বেয়া লাগিলে। তো আপোনালোকক দেখাম বাৰু, কাৰ ভুল হ'ল, কেনেকৈ কি হ'ল, সকলো আপোনালোকে বিচাৰ কৰিব। তাই আচলতে গৰ্ভৱতী আছিলে, তাই হয়তো পেটত সন্তান আছিলে। তো বন্ধু-বান্ধৱীসকল দেখাই আছোঁ, আহকচোন বাৰু। তো এইটো দৃশ্য মন কৰকচোন বন্ধু-বান্ধৱীসকল। এইজনী মেকুৰীজনী মানে ধৰক আমাৰ চুবুৰীতে থাকে, ঘৰচীয়া বুলি ক'ব পাৰি, কিন্তু কাৰো ঘৰত স্থায়ীকৈ নাথাকে, কিন্তু আমাৰ চুবুৰীটোতে ঘূৰি থাকে আৰু। তাই কিন্তু গৰ্ভৱতী আছিলে বন্ধু-বান্ধৱীসকল। তাইৰ ৰূপটো চাওকচোন, এই নিশ্চয় কিবা হয়তো ঔষধ খালে, দেখিছেনে? তাই আহি মোৰ গাড়ী থোৱা ঘৰটোতে তাই ইয়াতে থাকে আৰু গতিকে ইয়াতে তাই মানে এতিয়া কি কৰিম কি নকৰিম মই একো ভাবি পোৱা নাই, দেখিছেনে বন্ধু-বান্ধৱীসকল? হয়তো নিশ্চয় কিবা ঔষধ খালে, বা এন্দুৰ মৰা কোনোবাই যদি ঔষধ দি থৈছিলে কাৰোবাৰ ঘৰত, হয়তো সেই বস্তুটো খালে। গতিকে তাৰ ফলত বিষক্ৰিয়াও হ'ব পাৰে তাই, নহ'লে বিষাক্ত সাপেও কামুৰিব পাৰে। মই চোৱা নাই বাৰু, মই যিহেতু পশু বিভাগৰ মোৰ নাম্বাৰ নাই, মই লগৰ এজনক ফোন কৰিব দিছোঁ। তো তেওঁ ফোন কৰিব আৰু ফোন কৰিছে চাগে, নিশ্চয় ইতিমধ্যে তেওঁ ফোন কৰিছে চাগে। ফোন কৰি লোকেশ্যনটো দিব, দি দেখিছেনে কেনেকৈ ভৰি হাত মাৰি আছে। হয় চাওক, বেছিকৈ বেয়া লাগিছে বন্ধু-বান্ধৱীসকল, তাই মানে গৰ্ভৱতী আছিলে। তাই যোৱাবাৰো 2টা পোৱালি জন্ম দিছিলে, আমাৰ ভঁৰালতে জন্ম দিছিলে। এটা পোৱালি আছে, আৰু এটা পোৱালি কোনোবাই লৈ গ'ল পুহিবৰ কাৰণে ঘৰত। তো সিটো পোৱালি আমাৰ ঘৰতে থাকে বাৰু। এই চাওকচোন অৱস্থাটো। ডক্তৰ কিমান সময়ত পায়হি আৰু। তো বন্ধু-বান্ধৱীসকল আপোনালোকে কমেণ্ট কৰিবচোন, তাই কিয় এনেকুৱা হ'ব পাৰে। মোৰ এনেকুৱা এক্সপিৰিয়েঞ্চ নাই বাৰু মেকুৰীৰ লগত, যিহেতু ধৰক আমি মেকুৰী তেনেকৈ পালন নকৰোঁ ঘৰত। মোৰ গাড়ী থোৱা এই ঘৰটোতে মানে বেছিকৈ থাকে, আৰু আগৰ পোৱালিকেইটাও তাই ইয়াতে জন্ম দিছিলে। গাড়ী থোৱা ঘৰটোৰ কাষতে যিহেতু ভঁৰালটো, গতিকে আহি আকৌ তাই ইয়াতে পৰি আছে। চাওকচোন বাৰু, ৰাতিপুৱা উঠিয়ে মানে চকুত পৰিছে। ভাগিনটোৱে সদায় মানে শুই উঠিয়ে গাড়ী ঘৰটো এবাৰ চাই আহি মানে সি আহিয়ে দেখা পাই পেলাই মোক কৈছে, মামা গাড়ী চোৱা ঘৰত দেখোন মেকুৰীজনী পৰি আছে, দীঘল দীঘলকৈ উশাহ লৈ আছে। মই মানে খেদি আছোঁ, তেওঁ নুঠে। মুখখন ধুয়ে ধুমাধুম আহি চাইছোঁহি যে মেকুৰীজনীৰ অৱস্থা। তো যদি ডক্তৰ আহে, আৰু ক'ত আহিব, আশাক্ষীণ বাৰু, তথাপিও খাইছে। পানী লখা বন্ধুসকল, একো বুজি পোৱা নাই। ডক্তৰ ফোন মাৰিলোঁ, ডক্তৰ আহিম বুলি কৈছিল যদিও মানে মেকুৰী বুলি কোৱা কাৰণে নাহিলে। মানে যিজন ডক্তৰ মেইনলি, তেওঁ ডক্তৰ হয়নে নহয় নাজানো, মই ফোন কৰিছিলোঁ 2জনলৈ। মানে তেওঁ গৰুৰ ডক্তৰহে যেন পাইছোঁ। মানে এতিয়া তাইতো একো পানী অলপ খুৱাই দিব বিচাৰিছিলোঁ, পানী অলপো তাই নাখালে, উশাহহে লৈ আছে। মানে গাত তাৰ মানে তত নাই আৰু, এই দেখিছেনে ক'ত কি কষ্ট পালে তাইহে জানিব আৰু। এই পেটত এয়া চাওক, পেটত পোৱালি আছে, দেখিছেনে? এই পেটত পোৱালি আছে, গৰ্ভৱতী আছিলে, মই কৈছোঁ আপোনালোকক। তো কি কৰা যায় মই ভাবি পোৱা নাই। কিবা খালে নে কোনোবা মাৰিলে ভগৱানে জানিব। তাই হয়তো পেটত কষ্ট পাইছে বন্ধুসকল। তো পানী অলপ খুৱাবলৈ চেষ্টা কৰিছিলোঁ, চেষ্টাটো বিফল হ'ল। অলপ গৈছে, তথাপিও মানে ভালকৈ খাব পৰা নাই। আৰু তাতে এনেকৈ বাকি দিছোঁ, কিবা ধৰক খোৱা বোৱাৰ কাৰণে যিটো মানে ব্যৱস্থা সেইটো নাই। কি কৰিব আৰু, উপায় নাই। চাওঁচোন কি হয়, সন্ধিয়া সময়লৈ চাওঁ বাৰু।